हेलो एवरीवन गुड मर्निंग मोर चेनेलर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বহু দিনৰ মূৰত আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মানে এইকেইদিন অকমান ব্যস্ত আছিলোঁ জিটি কামত সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ তো আজি বোলো ষ্টাৰ্ট কৰোঁ আৰু আমাৰ ঘৰত মাও আছে মা আহিলে হ'ল দিন 3 দিনমান হ'ল আৰু ইপানে গৰম পৰিছে নহয় দেখিছে গোটেই ঘামি অৱস্থা নাইকিয়া হৈ আছোঁ তো বোলো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ৰাতিপুৱাৰ পৰাই আৰু আজি মাৰ লগতে ঘৰলৈ যাম সেইকাৰণে বস্তু পেকিং কৰি লৈছোঁ হেল্ল' এভৰিৱান আৰু আমি একদম গা পা ধুই ওলালোঁ এতিয়া মই যাম ঘৰলৈ মাৰ লগতে মানে থ'বলৈ যাম আৰু লগতে মই থাকিম আমাৰ ধনু বাৰ্থডে পাইছে যিহেতু বাৰ্থডে কাৰণে যাম আৰু চুমিহঁতক থ'বলৈ যাব তো ব'লক এতিয়া ওলাই লওঁ আমি ওলাইছোঁ এতিয়া ঘৰলৈ এইফালে গোটেই বস্তু লৈ ল'লোঁ ওলাই দিয়ক য়েছ আৰু এফালে চিমেণ্ট দোকানলৈ গৈছে বাই বাই আমাৰ পাইলট দাদা বহুত সেইটো পাৰি আৰু বুজা নাই দৈকে কৰি থাকিবি কাম আৰু কি আৰু পইচাটো লগাই দিব লাগে এবাৰ বছৰ হৈ গ'ল এইবিলাক বস্তু লৈ ল'লোঁ কেক বনাবলৈ ঘৰ পালোহি এইফালে সুমিতে গেট খুলিছেগৈ সেইফালে আমাৰ মানুহ ফূৰ্তিদাৰ wow এবাৰ আছো হাই হাই আৰু এতিয়া সুমিতহঁত যাবলৈ ওলাইছে আমাক থৈ মেলি চাহ তাহ খাই গ'ল আৰু ভাত নাখালে দেৰি হৈ যাব সেইকাৰণে সোনকালে যায়গৈ আৰু এইফালে ধুনুক যাবলৈ লাগে দেখিছেনে বাই পেহা গ'ল সকোৱা লাগিলে চা উলিয়া বাবা ইমানেই গৰম নহয় কি ক'ম আৰু আপোনালোকৰ ফালে গৰম হৈছেনে জনাবচোন একদম মানে ঘামি শেষ হৈ গৈছোঁ আৰু গোটেই ঘৰত অহাৰ লগে লগে ঘামচি ষ্টাৰ্ট হৈ গ'ল বহুত গৰম পৰিছে কি হ'ব ঠিক নাই আৰু বাৰ্থডে দিনাখন সেয়াই সুবিধাটো গ'ল সিহঁতক পঠিয়ালোঁ এতিয়া ধুনু শুবলৈ গৈছে গৰমত কেনেকৈ শুব জানো সিহে জানে আৰু বহুত গৰম পৰিছে আৰু কাইলৈ মানে বৰষুণ দিব বুলি শুনিছোঁ কিন্তু কি হয় নাজানো আৰু একদম মানে কিবা অশান্তি লাগি গৈছে গাবোৰ জ্বলিছে গৰমত আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু ক'বচোন এবাৰ কমেণ্টত কিবা লাগি গৈছে আৰু হেল্ল' এভৰিৱান শুই উঠি আহিলে ধুনু এতিয়া মোৰ ওচৰত বহিব অলপ দেৰি অকণমান দোকানত বহিছোঁ আমি আৰু মা দেউতা দোকান যাব বজাৰ কৰিবলৈ কৈ দিয়া বজাৰ কৰিবলৈ দোকান যাব এতিয়া মই পি লগত থাকিম এতিয়া কি মই পি লগত থাকিম এতিয়া আমাৰ দেহা মানুহ কি খবৰনো ভাল কৈ দিয়া ভাল ভাল খবৰ ভাল দেই মোৰ খবৰ ভাল দেই
কৈ দিয়া হেল্ল' কৈ দিয়া হেল্ল' দেখাই দিয়া হেল্ল' হেল্ল' দেখাই দিয়া অঁ হেল্ল' হেল্ল' দেখাইছে দেই আৰু তোমাৰ পেট কোনটো পেট দেখাই দিয়া পেট কোনটো তোমাৰ পেট কোনটো দেখাই দিয়া এনেকৈ নকয় নহয় হেল্ল' হেল্ল' ভালকৈ কয় অঁ হেল্ল' আৰু তোমাৰ পেট কোনটো পেট দেখাই দিয়া পেট কোনটো পেট দেখাই দিয়া দেখা কোনটো তোমাৰ পেটটো কোনটো কোনটো কিছ দি দিয়া কৈ দিয়া এনেকৈ কৈ দিয়া এনেই আকৌ খুব কৰিব যেতিয়া মোবাইলটো হেৰি কৰি মোবাইলটো দেখাই দিম তাক তেতিয়া আকৌ নকৰে লাজ আৰু লাজ কৰি দিয়া এনেকৈ লাজ কৰি দিয়া আমাৰ পপুই লাজ কৰিছোঁ অহা পাছত কেনেকুৱা ফূৰ্তি মানে তাৰ হয় নি কি হেল্ল' কৈ দিয়া বাই তাৰ বলটো কোনে দিলে বলটো এইটো গ'ল বল গ'ল লৈ নাগে যোৱা আনিব পাৰিবানে আনিবলৈ আনিব পাৰিবা নাই অঁ আইতা হয়তো লৈ আনা অঁ মোলৈ চাই আছেহি চুচু কৰিছিলে চুচু কৰিলা চুচু এজনী বা আহিলে এজনী বা তুমি কি কৰিলা এইবোৰ হা কিয়া কৰ দিয়া ये এইবিলাক কি কৰিলা মোক চুমু দিয়া মোক দিয়া অঁ মোবাইলটো দিবা অঁ মোক দিয়া চুমু দিয়া মোক চুমু দি দিয়া মজা অঁ মোবাইলটো দিব চুমু দিছে সুমেটা মোক চুমু দিছে মোক দিয়া আকৌ চুমু দিয়া বাবা क्या कर दिया ये तुम किताब पढ़ रहे हो क्या বৰ ভাল কাম কৰিছা কিতাপ খাইছেহি ঐ no কি The next day. বৰষুণ দিলেগে আমাৰ ইয়াত আমাৰ ধুনুৱে এইফালে চাই আছে এইফালে পুৰা বৰষুণ দিছে দিয়া কোৱা দিয়া মোক জেমছ দিয়া কোৱা আকৌ মোক জেমছ দিয়া দিয়া জেমছ দিয়া তেতিয়া দিম চুমেটা দিয়া মোক নাই নহয় জেমছ নাই ভালকে খোজা দিয়া কোৱা দিয়া দিয়া কোৱা দিয়া হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি বতৰটো বহুত ঠাণ্ডা বৰষুণ দিছে আজি বহুত ভাল লাগিছে এইকেইদিন পুৰা গৰম হৈ আছিলে ন আজি বহুত ঠাণ্ডা লাগিছে
চুমু এটা দি দিয়া চুমু এটা দি দিয়া চুমু দিছে মোক দিয়া এনেকৈ দি দিয়া কৈ দিয়া ফ্লাইং কিছ দি দিয়া কৈ দিয়া ফ্লাইং কিছ দি দিয়া দেউতাক ফ্লাইং কিছ দি দিয়া সেইফালে দেউতাক ফ্লাইং কিছ দি দিয়া আকৌ দে অ' জেমছ দিয়া জেমছটো বিচাৰি আছে সি জেমছ দিয়া কোৱা জেমছ দিয়া দে আরে কিসটা দি দিয়া চুমুটা দি দিয়া চুমুটা দি লোৱা তেতিয়াহে দিম চুমুটা দি লোৱা তুমি চুমুটা দি লোৱা তেতিয়াহে দিম তুমি আগত চুমুটা দি লোৱা তেতিয়াহে দিম মই তুমি আগত চুমুটা দি লোৱা দিবানে তুমি আগত চুমুটা মোক দি লোৱা তাৰপৰা দিম মই দিয়া মোক চুমুটা দিয়া এনেকৈ দি দিয়া জেমছটো লাগে ৰাখ আই ৰ'বা দিছোঁ পৰি গৈছে নাহে কি হ'ব এতিয়া এইফালেও নাহে এতিয়া কি হ'ব এইটো দিয়া কোৱা ভালকৈ কোৱা দিয়া এটা হ'লেই আকৌ দেই জেমছ এটা হ'লেই এখন নাম দেই বাবা কৈ দিয়া বাবা কোৱা বাবা চুমু দিয়া মোক এতিয়া চুমু এটা দি দিয়া দিবানে মই চুমু দিলেহে দিম আকৌ জেমছ আকৌ চুমু এটা দি দিয়া কৈ দিয়া কোৱা আকৌ মন গ'লেহে কৰে চুচু কৈ দিলা চুচু গৈছে নি চুচু গৈছে Hello guys. Hello guys. হেল্ল' গাইজ বুলি তাত কাণতহে ধৰিছেচোন Hello guys. হেল্ল' guys আকৌ hello. Hello কৈ দিয়া. Hello. মোৰ মামা নতুন চোলা দেখাইছে আকৌ নতুন চোলা পিন্ধি যোৱা কয়তো নতুন গেঞ্জি মামাম খাইছোঁ মামাম কাৰেণ্ট মানে যদি কাৰেণ্ট আহে তেতিয়া কাইলৈ হ'ব নাহিলে মানে ৰাতিপুৱা হেল্ল' এভৰিৱান আমাৰ ইয়াত একদম কাৰেণ্ট নাই গোটেই তিতাবৰ বৰহোলা আমাৰ ইয়াত একদম মানে একোৱেই কাৰেণ্ট নাই বতাহ ধুমুহা আহিলে সেইকাৰণে ইনভাৰ্টাৰো চাৰ্জ নাইকিয়া হ'ল মোবাইলটো অফ হ'ব এতিয়া তো ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই